ইফালে সিফালে চাৰিওফালে আমি আছিলোঁ উত্তৰ গুৱাহাটীৰ ফালে কাৰণ গুৱাহাটীৰ ফালে যাব পৰা সাধ্যই নাছিলে সেইকাৰণে ইফালে আছিলোঁ পিছে এইফালে গৈও কিন্তু বহুত বেছি ভাল কাম কৰিলোঁ কাৰণ ইয়াতে ঠাইখিনি বহুত ঠাই আছিলে আৰু লগতে বহিব পৰা সুবিধা আছিলে একদম মাটিৰ মানুহ মাটিত বহিবলৈ জানো কিবা অৱহেলা থাকিব নাথাকে আৰু ইয়াতে যিখিনি সময়ৰ কাৰণে আমি অপেক্ষা কৰিছিলোঁ সেয়াই আৰম্ভ হৈ গ'ল এইখিনি চাই আছিলোঁ যদিও নতুন এটা কিবা হৈছে যদিও বহুত মনটো শান্তি লাগিছে বা বহুত ভাল লাগিছে কিন্তু এবাৰ মনলৈ আহিছে আমি এইবোৰৰ মাজত সোমাই কিজানি আমি জুবিনদাৰ জাষ্টিছৰ কথা পাহৰি যাম নেকি বাৰু তেনেকুৱাও মনলৈ আহিছে সেইটো কেতিয়াও হ'ব নালাগে আমি সদায় পৰিৱৰ্তন বিচাৰোঁ সদায় নতুন কিবা এটা হোৱা বিচাৰোঁ সদায় আমি অসমখনক আৰু নতুন এটা আৰু ওপৰলৈ নিয়াটো আমি বিচাৰোঁ জুবিনদাই অসমখনক কিমান ওপৰলৈ লৈ গ'ল সেয়া সকলোৱে জানে আৰু 2 নম্বৰতে বিশ্বকাপ জয় কৰি মহিলা ক্ৰিকেটাৰ হিচাপে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে উমা তেখেতক সকলো ফালৰ পৰা আৰু আমি সকলোৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আজি যিটো শ্ব' হ'ল সেইটোৰ কাৰণেও ধন্যবাদ দিব লাগিব কিন্তু ইয়াৰে মাজত সোমাই আমি যাতে আমাৰ কৰিবলগীয়া কামবোৰ আৰু আমি জুবিনদাৰ হকে যিখিনি ন্যায়ৰ কাৰণে লাগি আছোঁ সেইখিনি যাতে পাহৰি নাযাওঁ পৰিৱৰ্তন বিচাৰোঁ সেইটো সকলোৱে জানে আৰু আজি হয়তো সকলোৱে গম পাব যে ব্ৰহ্মপুত্ৰ বুলি এখন ৰিভাৰ আছে নদী আছে যিখন নেকি অসমৰ শুৱনি আমাৰ ইণ্ডিয়াৰ আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ কৰিবলগীয়া এখন নদী আৰু তাতকৈ বেছি আমাৰ অসমখন কাৰণ আমাৰ অসমতে আছে আৰু এই ব্ৰহ্মপুত্ৰৰ ওপৰত যেতিয়া গোটেই শ্ব'টো আয়োজন কৰা হৈছিলে দেখিবলৈ কিন্তু বহুত বেছি ভাল লাগিছিলে দেখাটো দূৰে কথা হয়তো কেতিয়াবা সম্ভৱ হ'ব নে নহয় সেইটো নাজানো কিন্তু আমাৰ অসমখনত এইটো এতিয়া সম্ভৱ হৈ উঠিছে ইয়াৰ মাজতে সকলো দিশৰ পৰাই যাতে আগবাঢ়ে সেইটো বিচাৰোঁ মই এনেকুৱা নহওক যে আমি নহ'লে হোৱা কামবিলাকৰ মাজত সোমাই আমি হ'বলগীয়া কামবিলাকৰ পৰা দূৰত আহোঁ কাৰণ আমাৰ অসমখনত কৰিবলগীয়া বহুত কাম আছে বহুতখিনি কাম আছে হয়তো দুখীয়া দৰিদ্ৰৰ পৰা আদি কৰি বহুতখিনি মানুহৰ লগত তেওঁলোকক সহায় কৰিবলগীয়া এনেকুৱা ধৰণৰ বহুত কামেই আছে সেইকাৰণে সকলো ফালে চাই সকলো ফালে লক্ষ্য ৰাখি আমি কামবিলাক কৰিলে ভাল হয় আজি এই প্ৰগ্ৰেমটোৰ পৰা আমাৰ সৰু ল'ৰা ছোৱালীবিলাকেও বহুতখিনি শিকিবলগীয়া বা দেখা নোপোৱা কিছুমান বস্তু আজি দেখা পালে যিহেতু আমিও এনেকুৱা দৃশ্য কেতিয়াও দেখা নাই আজি আমিও তেনেকুৱা দেখিলোঁ কিন্তু মোৰ বাৰে বাৰে জুবিনদাৰ কথাই মনলৈ আহিছিলে ভিডিঅ' কৰিছোঁ বহুত ভিডিঅ'ই কৰিছোঁ যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কিন্তু কেতিয়াও আমি